আমার মন্ডলী দেবরাজ সিংহময় অধিপতিয়ে সৰগ বিধাতাই স্বজন কৰি দেৱতাসকলক অৰ্পণ কৰিলে সৃষ্টি ৰক্ষাভাগ অমিত পান কৰি লোভিলো যদিও অমৰত্ব ৰাখিব পৰা নাই আমি দেৱতা সমাজে তাৰ গৌৰৱ কৰ্তব্য দৈত্য দানৱ হাতত পৰাজয় স্বীকাৰ কৰি অশেষ লঞ্জনা ভূমি দিছো আমি দেৱতাৰ সমাজে দেৱৰাজ কিয় এনে দুৰ্বল চিন্তা দিয়ে প্ৰশ্ৰয় দুখৰ পাছত সুখ অৱশ্যেই আহে আৰু দেৱৰাজ সৃষ্টিৰ স্থিতিৰ লয়ৰ গৰাকী যিজন সেইজনৰ অপাৰ কৰোণা আমাৰ ওপৰত তেনে স্থলত কোনে কৰিব পাৰে উপকাৰ দেৱতা সমাজত বৰুণ দেৱে উচিত কথাকে কৰিছে প্ৰকাশ ৰুদ্ৰৰ নন্দন কাৰ্তিক মই দেৱকে নবকি যেতিয়াই হ'ব প্ৰয়োজন প্ৰলয়ৰ পৱন ধুমুহা বয় যোগ্যতাৰ দিন পৰিত্ৰাণ কত শত দৈত্য দানৱে ৰুদ্ৰমুখী ধৰি পৰাজিত আমাক কটৰ বাহ অনাই বনাই ফুৰিছিল দেৱতাৰ সমাজ ভিক্ষাৰী বেচে গৰাকী গণ্য হৈ দৈত্য দানৱে বাৰে বাৰে ব্যাঘাত জন্মাই দেৱতাৰ কৰ্ম সেয়েহে সততে সংঘত লাগে মোৰ দেৱৰাজ ভৱিষ্যতৰ চিন্তা পৰিহাৰ কৰি বৰ্তমানৰ চিন্তা ভগ্ন হোৱাতে উচিত হ'ব বুলি মই ভাবো দেৱৰাজ আজি অমৰাৱতীৰ চৌদিশে মাথো আনন্দৰ কিৰণ যদিও বা বাৰে বাৰে দৈত্য দানৱে আমাক কৰে পৰাজিত তথাপিতো অসুৰৰ ক্ষণস্থায়ী বিনয়ে কৰা নাই কেতিয়াও দেৱতাৰ কোনো দেৱৰাজ যদিও সংশয় ভাৱ আছে আপোনাৰ মনত সৰুৱে নিবেদন অনুমতি দিয়ক আনন্দৰে দিছো অনুমতি দেৱৰাজ সমগ্ৰ দেৱতা সমাজ আমি হৈ একত্ৰিত আয়োজন কৰোৱে বিষ্ণু যজ্ঞ হয় দেৱৰাজ যজ্ঞৰ শেষ হোৱাৰ পিছত অমংগলৰ চিহ্ন মাত্ৰ নাথাকিব এই অমৰাৱতীপুৰত উচিত পৰামৰ্শ কৰিলে কথা অচিৰে কৰিম আমি বিষ্ণুৰ যজ্ঞ শুনা দেৱগণ থাকিবা সষ্টম সদাশত্ৰুৰ প্ৰত্যুত্তৰ বাবে তাৰ বাবে নহ'ব চিন্তিত আহে যদি কোনো শত্ৰু এই অমৰাৱতীৰ দিশে অৱশ্যে তাক কৰিম বিনা অশান্তি তোমালোকৰ অতুল বিৰক্ত অজয় বীৰ কাৰ্তিক যাৰ সেনাপতি তৰুণ পৱন যম আদি মহাবী যাৰ সহস্ৰ তেনে স্থলতে দেৱৰাজ ইন্দ্ৰ কিয় হ'ব অকাৰণ চিন্তিত বাৰু দেৱগণ আজিলৈ সভা কাৰ্যমতে কলো সমাপন
মরণ পড়িলে মোর লোক মেরে ভয়ঙ্কর কুয়াকে চারণ হরিণতে সৃষ্টি হই মূল তীব্র ও তেজল ধরে পতি সুধর জমানন্দ আর তারে সরকার করিব খুঁজে বিশ্ব অপমান লিখন প্রতাপে দত্তরাজ হলমোর সন্মুখ গোয়াল কৃষ্ণ প্রচলিত অন্ধের সন্মুখ দেশমিত প্রায় এক বন্দী ছাত্রী সপনে পরাজিত করে খায় সংক্রান্ত করে অর্পণ কৰিব পাৰো আপোনাৰ তব চৰণান্ত ধন্য ধন্য দেবন্ত উপযুক্ত সেনাপতি তুমি সর্বসাধারণ কিন্তু সেনাপতি অমূল্য রহস্যিত গোয়াল কৃষ্ণ বয়ন সাধুই করিলে সময় ভুয়ার দৃষ্টি বসাবে তার সম্মুখ উদর্শন চক্র নামে আছে তারে বরাতে বহন করিলে সেই চক্র প্রতি যুদ্ধই দেখে মতো ঘুর অন্ধকার অতি খবর হবে কৃষ্ণৰ হাতত ধন্য হব চক্ৰ কৃষ্ণৰ আপোনাৰ সমতুল্য নাই কোনোজন জৰাসন্ধ গোপাল আৰু দণ্ডবক্ৰ আদি নিপতিগণৰ সময় একত্ৰিত হৈ যদি সেই তাৰ এটা আক্ৰমণ কৰিব কৃষ্ণই সন্মুখত তোমার কথা বল অস্বীকার নকর সেনাপতি জয়খণ্ডর ভয় জয়খণ্ডর ভয় তাস্তর হই কৃষ্ণই আশ্রয় রয়েছে মথুরা মুখের ফলে অলৈক্ষর মধ্য কিন্তু সাধুরে শিবরায়কে বলিয়া কৃষ্ণ তার জমানোর লড়ে মহাপরাক্রমী বীর মায়ার সাতুরি করেছে ধন আর
এতিয়া বৰ্ষ ঘাতে হাৰিব খোজে আমাৰ শিৰত সঁচা কথা দৈত্যনাথ প্ৰথমে প্ৰেম কৰা নাই মূৰ্খ মানৱ আৰু স্বৰ্গৰ সেই অপতীয়া দেৱতাই বড়ো দেৱতা বোলে জগতৰ ঈশ্বৰ বোলে হৰি শ্ৰীকৃষ্ণ কৰে উত্তম গগন আৰু নাট্য অসুৰ বোলে পদে পদে আমাক কৰে মানৱ আৰু দেৱতা মিলে দুৰ্ঘৰ ষড়যন্ত্ৰ আছে আমাৰ দেৱতা 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 সমাজৰে অব্যক্তি বন্ধ কৰে লোভেই অমৰত্ব উচ্চমখন লাভ কৰিছে সেনাপতি নকৰিব চিন্তা তুমি কৃষ্ণ কৃষ্ণ আৰু দেৱতা victory মই কৰিছো প্ৰকাশ কৰক দৈত্যৰাজ শুনা সেনাপতি দৈত্যৰাজ কালিলৈ পটুহতে মই জব্দ কৰিম চিত্ৰকূটকে কঠোৰ তপস্যাৰে কঠোৰ তপস্যাৰে দুষ্ট কৰি হৰ মহেশ্বৰ নাম মই বিশ্বজয়ৰ বৰ নাম মই কৃষ্ণবৰৰ বৰ আৰু তাৰ পাছত প্ৰথমে আক্ৰমণ কৰি স্বৰ্গপুৰ দেৱতাক পিধান মই দাসত্বৰ সিংহ আৰু তাৰ পাছত সৃষ্টি কৰি মই মহাপ্ৰলয়ৰ বিশ্ব আতংকৰ মই কৰিম সুচলা বিশ্ব আতংকৰ কৰিম সুচলা
অতুলনীয় প্ৰাকৃতিক সুবাসেৰে আৱৰা আমাৰ এই তাৰকা বুলি কোৱাচোন বিষয় তাৰকা মংগলৰ বাতৰি আপুনি কুশলে আমাৰ যত প্ৰজাঘৰ হৈছে নেকি তাৰকাৰ কোনো অংশ দুৰ্ভিক্ষৰ চিন্তা পাৰিম দুখিত মই তোমাৰ বাণী নিজৰ যদি মই প্ৰজাৰ মংগল বাতৰি অন্তৰত লগ মই অশেষ হৈছে নেকি তাৰকা বিদ্ৰোহৰ সূচনা নাইবা কোনো শত্ৰুৰ আগমন পরাজিত করিতা জয় শ্রীকৃষ্ণ জয় জয় শ্রীকৃষ্ণ জয় দীক্ষাম দেহি
Lord Patico to have my Christian Pamuka. Moito, Mokto, Kutsa Sakore Lapa, Koruto become Dikamoy, Little Pamuko. Nobody language German Pato. Colombo Kalima, Nalati Bone, Hopton Namo. যদি পৰম প্ৰভুৰ কিবা এটা যোগ্যতা তাত প্ৰতি কি চাবি গাড়ী ফেলৈ কথা অকল উপলব্ধি কৰিব নোৱাৰে চাবি ভাগ্যৰ পৰীক্ষা কৰি কাৰ কি দশা তাৰ কোনো নিশ্চয়তা নাই মোৰ প্ৰভু উদাৰ অযথা আৰু নকৰিবা তুমি তেওঁ এই জীবন করুণা নিদান অন্ন বস্ত্র ধন
অতি ইন্দ্র সমগ্র মেঘের মাঝে আসে জনকুল জন প্রতিদ্বন্দ্বী যুদ্ধ অসীম বিরোধরে পরাজিত করিল কৈলাসচন্দ্রে অতি নিঃসংশয়ভাবে অজস্র অন্তর ঘটালে সৃষ্টির বুকু গৌরবীরে করিব নোৱাৰিলে আমার পরাস্ত আমার ভয় স্তম্ভিত হয় পুরা আমার এই প্রতিদ্বন্দ্বী নিষ্পত্তি সকলে ভাষা কথা দাদা আমার দুরন্ত বিরক্ত বাধা জীবন ভক্তি নাই এই মন্দ আর দুরন্ত বিরক্ত তরঙ্গর সৃষ্টি করেছে পৃথিবীর জীবন হত্যা অন্ধকার আতি সজীব ধীশরময় এই কুরুক্ষেত্র সংকক্ষিত হয় আমার ভয়ত এই পৃথিবীবাসী অথাপিত রাজে অতিশয় অখণ্ড এই মূল নমস্য ভাতৃ কিবা হেতু অর্থাৎ তুমি এমন পরিচয় করো দাদা প্রকাশ করা দাদা তোমার চিন্তার কারণ নুহে যদি ভাগ্যর